হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক কলকাত স্বাগতম জনাইছোঁ। ভিডিঅ' ক্লিপ এটা আছে 10 তাৰিখৰ আৰু মই দিছোঁ আজি, মানে টাইমে পোৱা নাই দিব। সেইদিনা আছিল আমাৰ ধান কটা খৰি, আৰু যিহেতু ওচৰতে ধান কাটিছিল তো ময়ে চাহখিনি দি থৈ আহিলোঁ। আৰু চাহ দি আহি পাওঁ মানে মা ইফালে ইয়াত জলপানৰ চাউল থৈছে জলপান বনাবৰ কাৰণে, আৰু বাও ইফালে আঞ্জা কাটি আছে। মই যিহেতু চাহ দিব গৈছোঁ, মই কিয় কাম কৰিম এনেকুৱা ভাবি থাকোঁতে ক'লে যে পথাৰত পানী দিব লাগে। পথাৰত পানী দিব গ'লোঁ, তাৰ পৰা সি আকৌ এই লগত এনে কথা পাতি থাকোঁতে ক'লে যে কথা পতাৰ সময় নহয়, এতিয়া কাম কৰিব লাগে। তো ইটো কাম কৰি এইফালে মাও বনাই আছে আৰু জলপান আৰু চব্জি, আৰু আমি গ'লোঁ আকৌ পথাৰত চাহ দিবৰ কাৰণে। পথাৰত চাহ তাহ দি মেলি অহাৰ পিছত আকৌ ঘৰত বা আৰু খুৰীহঁত আছিল, তো সিহঁতকো চাহ দিলোঁ। আৰু এইফালে এতিয়া হৈছে জলপানৰ টাইম, আৰু সকলোৱে মিলি এনেকৈ জলপান খালোঁ। আৰু আপোনালোকৰ ফালে এনেকৈ জলপান খাই নাখায় কমেণ্ট কৰি জনাব দেই। বহুত ভাল লাগে আৰু এনেকৈ গোটেইবিলাক লগ হৈ আৰু পথাৰতে জলপান খোৱা। তাৰ পাছত মা সুধি আছিল কেনেকুৱা হৈছে, ভালেতো হ'ব, মা বনাইছে। আৰু মিনিটৰ ভিতৰত গোটেইখিনি দেখুওৱাটো সম্ভৱ নহয়, নেক্সট পাৰ্ট আহি আছে, আপোনালোকে সকলোৱে চাব। বাই।